ৰাতিপুৱা চৰাই কি ধুনীয়া মাত, মন ভাল লগাই যোৱা এটা শব্দ। ধুনীয়া আছে দেই, বহুত চৰাই চিৰিকটি আছে। ভাল লাগিছে, কিবা দেখি ভাল লাগিছে। সেইফালে গছজোপা চৰাই আছে, চৰাইবোৰ উৰি ফুৰিছে। দেখাব পৰা হ'লে ভালে আছিলে। এই তাত চৰাই এজাক উৰি আছে। চৰাই খেলি আছে। এইখিনি হৈছে চাহপাত, এইখিনি হৈছে চাহগছ। চাহগছজোপা ওখ হৈ গ'ল। চাহপাত, চাহপাতৰ গছ। চাহপাতৰ গছ এজোপা বহুত ওখ। এই কলম দিয়া নাই আৰু, কলম নিদিয়া। এইখিনি ফুল চুল আছে, চাহপাতৰ ফুল, চাহপাতৰ গুটি, চাহপাতৰ ফুলৰ চাহপাতৰ গুটি। এয়া ধুনীয়া। এইখিনি চাহপাতৰ গুটি, চাহপাতৰ গুটি, চাহপাতৰ ফুল। চাহপাতৰ ফুল দেখিব পাইছেনে? ইমান ধুনীয়া, কি ধুনীয়া চাহপাতৰ ফুল। আপোনালোকে চৰাই মাত শুনিব পাইছে নাই বা নাজানো বাৰু, কিন্তু মই ইয়াত শুনি বহুত ভাল লাগিছে। চৰাইজনী উৰি গৈছে খেদি। ধুনীয়া শব্দ ৰাতিপুৱা, মন ভাল লাগি গৈছে। এতিয়া চৰাই শব্দখনক চৰাই শব্দখনক কি ধুনীয়া পৰিৱেশ। এই গছজোপা চৰাই আছে, এই গছজোপা চৰাই আছে ওপৰলে। ওপৰত চৰাই আছে এইজোপাত। ৰাতিপুৱাৰ পৰিৱেশ এয়া, বৰ ধুনীয়া পৰিৱেশ হৈছিল। এই গছজোপা চৰাই খেলি আছে, এজোপাত খেলি আছে, উৰি গ'ল চৰাই এজোপাত। চৰাই মাত। জুম কৰিব লাগিছিলে, জুম কৰি দেখাব লাগিছিলে। এইখিনি চব চাহপাতৰ গছ। এইজোপা নহয় খালি, এইজোপা চাহপাতৰ গছ নহয়, এইজোপা লগতে হৈছে। বাকী কি ধুনীয়া, কি নিজান, ভাল লাগিছে দেখি, ভাল লাগিছে। কি ধুনীয়া পৰিৱেশ। ধুনীয়া পৰিৱেশ। চাহপাত, এইবোৰ চাহপাতৰ গছ। চাহপাতৰ ফুলখিনি বহুত ধুনীয়া হয় খালি। এইখিনি ফুল কি ধুনীয়া লাগে, ফুলখিনি বহুত মৰম লগা। এইখিনি চাহপাতে হয়, এইখিনি চাহপাত যিখিনি আমি খাই আছোঁ, বিদেশলৈ গৈ আছে, বাহিৰলৈ গৈ আছে। এইখিনি তাৰপৰা টুকুলাই চাহ বাগিচা,
টোপোলা চাহ বাগিচা কিন্তু কি ধুনীয়া চল না। এইটো আপোনাৰ ব্ৰিটিছৰ দিনৰ চাহ বাগিচা এখন। ধুনীয়া, কি সুন্দৰ এইজোপা। দেখিয়ে ভাল লাগি যায়। বাগানৰ পৰিৱেশ, ধুনীয়া পৰিৱেশ।